গুড মৰ্ণিং ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? মই পম্পীয়ে মোৰ ইউটিউব চেনেলৰ আনটা ব্লগলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। ফ্ৰেণ্ডছ, এতিয়া মই ৰাতিপুৱা অকণমান খোজকাঢ়িবৰ বাবে ওলাই আহিছোঁ। ৰাতিপুৱাৰ পৰিৱেশটো ইমানেই ধুনীয়া হৈ থাকে। অকণমান ভিডিঅ' কৰি থৈছোঁ, আপোনালোকৰ লগতে শ্বেয়াৰ কৰিছোঁ। প্লিজ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। সকলোকে দেখাম, প্লিজ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। মই এতিয়া বনাবলৈ লৈছোঁ মাংস, আপোনালোকে চাই থাকক। এয়া মাংস দিবলৈ চব্জিখিনি কাটি লৈছোঁ এনেকৈ। কেৰাহীখন গৰম হ'লে ইয়াত তেল দি দিছোঁ। মাংস ৰেডি হৈ গ'ল। ভাত পানী খাই আকৌ আপোনালোকক পুনৰ লগ পাই আছোঁ। মই এতিয়া বনাবলৈ লৈছোঁ গোলাপ জামুন। মইনো গোলাপ জামুন কেনেকৈ বনাওঁ আপোনালোকে চাই থাকক। গোলাপ জামুন বনাবৰ বাবে মইতো এটা গোলাপ জামুনৰ পেকেট পাই পাউডাৰ, মই এইটো কিনি আনিছোঁ। এইটো এতিয়া ধুনীয়াকৈ সানি ল'ম। এইটো সানিবৰ বাবে ইয়াত গাখীৰ লাগিব। এয়া মই আধা কাপ গাখীৰ লৈছোঁ, গোটেই কাপ গাখীৰ নালাগে বাৰু। এতিয়া মই সানি লওঁ, সানি পেলাই আপোনালোকক লগ পাই আছোঁ। এয়া মই এখন কাঁহীত উলিয়াই লৈছোঁ। এতিয়া মই গাখীৰখিনি দি আটা মুঠাৰ দৰে মুঠি ল'ম। এতিয়া মই এইটো সনা হৈ গ'ল। এতিয়া মই ধুনীয়াকৈ এটা এটাকৈ লাডু কৰি ল'ম। মই এনেকৈ এখন ডিছত লাডুকেইটা কৰি লৈছোঁ। এইফালে মই কেৰাহীখন পাতি দিছোঁ। ইয়াত মই তেলখিনি দি দিছোঁ। এনেকৈ মই এটা এটাকৈ গোটেই লাডুখিনি ভাজি ল'ম। ভাজি হোৱাৰ পিছত আপোনালোকক লগ পাই আছোঁ। মোৰ লাডুখিনি ভাজি হৈ গ'ল। এইফালে মই চেনিৰ চিৰাপটো পাতি দিছোঁ। দুটামান লং ইলাচি দি দিছোঁ লগতে। মই এতিয়া চেনিৰ পানীখিনিতে এনেকৈ লাডুবোৰ দি দিছোঁ এটা এটাকৈ। এয়া মই কমেও 2 ঘণ্টামান ৰাখিব লাগিব, তেতিয়াহে লাডুখিনি কোমল হ'ব আৰু খাবলৈ ভাল হ'ব। যদিহে ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু যদি মোৰ চেনেলটো নতুন হয় প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ সামৰিছোঁ, বাই বাই।